নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মকৰ সংক্ৰান্তি মানে আজি দুমাহী মাঘৰ। আচলতে কি হ'ল, উৰুকাত সকলোৱে ভোজ ভাত খাই মিলিজুলি যোৱাকালি আপোনাৰ উৰুকা আছিলে আপোনালোকৰ, কিন্তু মঙলবাৰ পৰিছিলে, গতিকে আমি সকলোবোৰ নিৰামিষ ভোজি, মঙলবাৰে নাখাওঁ, ভণ্টিহঁতেও নাখায়, আমিও নাখাওঁ। গতিকে কালি আৰু অকণমান সেমেকা হ'ল আৰু গোটেই আয়োজনটো। আজি আকৌ ভণ্টিৰ ঘৰত মোক খাবলৈ মাতিলে, মোক আৰু মোৰ ল'ৰাক। গতিকে মই আহিছোঁ আজি ভণ্টিৰ ঘৰলৈ, আৰু তাই আজি বিশেষ আয়োজন কৰিছে, আপোনালোকক দেখাই আছোঁ। ল'ৰা আহি চিধাই বিচনাত মোবাইলত ব্যস্ত। এয়া চিতল মাছ কিহেদি বনাইছে? এইটো সৰিয়হ দি পেলাই ভাপা দেই, ইলিচ মাছৰ নিচিনা। তাৰপিছত এইটো কি? এইটো চিকেন, আৰু আছে বাৰু ইয়াত অকণমান উলিয়াই দিছে, পাকঘৰত আছে বাৰু ষ্টক। এয়া হৈছে হাঁহ, তাৰপিছত এয়া পালেঙে বিলাহীয়ে ভকুৱা মাছে, মানে বাহু মাছ, আমাৰ ফালে বাহু বুলি কয়। এয়া হৈছে মাটন, আৰু এয়া হৈছে চালাড। মানে চব খাই পেলাই আৰু অলপ ভাল বস্তু খাব লাগে যে, সেয়া। আৰু এয়া হ'ল দালি, আৰু আছে বাৰু পাকঘৰত ষ্টক আছে, মানুহ বহুততো, সেইকাৰণে আমি মানে বেটছ বাই বেটছ খাই আছোঁ। এতিয়া আমাৰ যিমান পোৱালি সন্থা আছে, পোৱালি সন্থা বহিছে। এইটো আমাৰ ডাঙৰ ভাগিন, তাৰ পেট বেয়া দেই, আজি সি ভাত দালি আৰু নেমু চেপি খাইছে, কাৰণ তাৰ যোৱাকালি অকণমান হেভি হ'ল, হৈ পেলাই আজি এতিয়া তেখেতে আজি ব্ৰত পালন কৰিছে। আৰু এইটো মোৰ ল'ৰা, মাহীয়েকে লেগ পিচ থৈ দিছে, তাৰ ফেভাৰেট, খাইছে। এয়া আমাৰ মাইনা পোৱালি, এয়া চিমৰন হাই কৰি দিয়া। হাই, চিমৰণৰ লগত মোৰ এতিয়ালৈকে বাৰু ফৰ্মেল ইন্ট্ৰডাকশ্যন হোৱা নাই, তথাপি নামটো শুনিছোঁ যেতিয়া চিমৰন বুলি মাতিছোঁ। ইহঁতে খাইছে, তাৰপিছতে আমি খাম। আৰু এইবোৰ মাছ, হাঁহ, দালি, মাটন, চিকেন চব আছে, চালাড। তাৰপিছতে ইহঁতে খাই লওক, আৰু তাৰপিছত আমি খাম। আজি যে ইমানখিনি ৰান্ধিলে, আমাৰ ৰান্ধনীগৰাকীক পৰিচয় কৰাই দিছোঁ দেই। এইগৰাকী ভণ্টিয়ে খুব ধুনীয়া ৰান্ধে, মই তাইৰ হাতে খাবলৈ ভাল পাওঁ। মোৰ ল'ৰা একদম প্ৰিয়, আৰু মাহীয়েকৰ আচাৰ আহিয়ে খুজিছে যে আচাৰ আছে নাই। মাহীয়েকৰ আচাৰ ভাল পায়। এতিয়া মই আৰু ভণ্টি খাবলৈ বহিছোঁ। দালি, ভাত, মাটন আৰু চালাড লৈ লৈছোঁ। ল'ৰাই পক পক কৰি আছে, খায়ো আছে। এয়া আমাৰ ৰান্ধনী এতিয়া বহিছেহে, আমাৰ মইনা খাবলৈ। তাই এতিয়া খাব, আৰু ময়ে খাবলৈ বহিছোঁ। অঁ, এইটো আছে আমাৰ, এই আমাৰ লাহে ধীৰে ধুনীয়াকৈ খাই আছে। আমাৰ লাজকুৰিয়ানী, আমাৰ নিমাতী কন্যা খাই আছে তাই। তাৰ পিছত তৰা গছৰ পাত থাকে যে, আমি হেৰি দেখিছোঁ লোকেল বজাৰত টোপোলা কিছুমান থৈ দিয়ে গ্ৰীণ কালাৰ, খুলিলে ভিৰ ন ভাত। আজিৰ দিনটো কেনেকৈ পাৰ হ'ল আপোনালোকক দেখালোঁ। আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মানে ৰাতিটো ভণ্টিৰ ঘৰতে থাকিম, কালিলৈহে ঘৰলৈ যাম। ধন্যবাদ, চাই থাকিব মোৰ ভিডিঅ'সমূহ।